পটেনশিয়েল থকা এখন চহৰ হয় আমি ভৱিষ্যতে ওদালগুৰি BTCৰ ফালৰ পৰা আমি ওদালগুৰিখন এখন আটকধুনীয়া টাউন এটা বহুত লেখতলগীয়া এটা আটকধুনীয়া এখন টাউন বনাবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ ইতিমধ্যে আমাৰ BTCৰ ফালৰ পৰা আমি ইয়াতে এখন বনোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু বহুতো পৰিকল্পনা আছে আৰু এই হেতুকে এইবিলাক সকলোবিলাক লিংক লগাই আমি ওদালগুৰি চহৰখন এখন আটকধুনীয়া আৰু এটা মডাৰ্ণ চহৰ বনাব আমি বিচাৰিছোঁ সেইটোৰ পৰিকল্পনা আছে আৰু অতি শীঘ্ৰে ৰূপায়ণ কৰিম বাইদেউ আমাৰ যিহেতু BTC ওদালগুৰি জিলা এখন বৃহত্তৰ জিলা আৰু চহৰৰ আচলতে যি পৌৰসভা হৈ যোৱা কেইবাবছৰ হ'ল কিন্তু ইতিমধ্যে ৱাৰ্ডবিলাক বঢ়াই দিয়া হোৱা নাই এতিয়া বঢ়াবৰ কিবা ব্যৱস্থা কৰিছে নেকি হয় ইতিমধ্যে আমাৰ প্ৰচেছটো হৈ আছে আৰু এইকেইদিনৰ ভিতৰতে এই বছৰৰ মানে নেক্সট ইয়াৰৰ ভিতৰতে আমি যিমানবিলাক মাটি জিঅ' টেগিং কৰিব লাগে টাউনৰ বহুত প্ৰচেছ আছে সেইবিলাক আমি ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে আৰু আমি নতুন ৱাৰ্ডবিলাক আমি অতি শীঘ্ৰে আমি ডিক্লেয়াৰ কৰিম কেইটামান হ'ব 10টা আৰু ইতিমধ্যে আমাৰ যিহেতু বিভিন্ন ধৰণৰ টেক্সৰ পৰা কিবা বহুত খেলি মেলিছে এই ক্ষেত্ৰত কিবা আপোনালোকে মানুহক ৰেহাই দি ব্যৱস্থা কৰিব নে কেনেকুৱা ধৰণৰ টেক্সবিলাক উঠোৱাৰ ব্যৱস্থা ইতিমধ্যে আমি এইটোৰ বিষয়েও ডিছকাশ্যন কৰিছোঁ যোৱা কেইবাদিন আগতে আমাৰ EC মিটিং হৈছে সকলো কথাবিলাক উত্থাপন হৈছে বিভিন্ন চহৰৰ পৰা আমাৰ 16খন আমাৰ চহৰ আছে BTCত পৌৰসভা আছে এই 16খন পৌৰসভাৰ বিভিন্ন নাগৰিকে এই অসুবিধাৰ কথাটো উল্লেখ কৰিছে আৰু এইটো মতে আমি সিদ্ধান্ত লৈ আছোঁ অতি শীঘ্ৰে আমি ৰাইজক সকাহ দিয়াকৈ আমি সিদ্ধান্তবিলাক ল'ম ধন্যবাদ